কিনো গাত গা লগাই বহিছে হে এডাল গেলা গৰমত সিফালে যাওকচোন ক'ত গাত গা লগাই বহিলো হেৰি কথা এটা ক'বৰ কাৰণে আহিছিলোঁ ক তুমি কিন্তু কামটো বেয়া কৰিলা কোনটো শিলচৰ নগলা কিয় মই থাকোঁতে মোৰ ঘৰত যিটো খুঁটি পুতি ল'লে মই গ'লে দেখোন মাটি বাৰী গোটেই নামজাৰি কৰি ল'ব যোৱাই ইমান মাটি বাৰীৰ প্ৰতি লোভ নাই দেই গাঁৱত বিঘাই বিঘাই মাটি আছে তেতিয়াহ'লে মোৰ ঘৰত পেট পেলাই কিয় আছে যাওক খেতি কৰকগে বাদ দিয়াহে কিয় বাদ দিম আৰে কৃষক নেতাই খেতি নকৰে মই কৰিলে কিডাল হ'ব কৃষক নেতাই খেতি নকৰিলে বুলি আপুনি নকৰিবনে আৰু তেওঁলোকে কৰে নে নকৰে আপুনি জানে ৰাম বনত ধান্দা নাই আমাৰ জনতাকো সেইজনৰ নিচিনাই হ'ল মই ক'লো শিলচৰৰ কথা মোক আকৌ কৈ গ'ল খেতিৰ কথা দুইজনৰে ব্ৰেইনটো কিন্তু মানিছো যোৱাকালি নগ'ল নেকি মই যাওঁ বুলিহে ভাবছিলো নগলে নহয় কিয় নগ'ল বা সুধিলে হ'বলা আমাক কিবা কয় নাজাকে থাকি কিন্তু ফুল কাম কৰিছে সি তাকে এইবিলাক চৰকাৰী মামলা ধেমালি নহয় কথাটো শিলচৰত জনাব লাগিছিল তোক চাকৰি যাব কিন্তু আপুনি অলপ বুজাব নোৱাৰিলি তাক কি বুজাব লাগে মই নথকা সুবিধা লৈ চেনি খাবলৈ পাই গ'লিহি কি ফাল্টু কথা কয় ফাল্টু নহয় মই চাগে গ'লো বুলি ভাবি চিপাং মাৰিবলৈ আহি গ'লি চব ক'লে গৈছ তই ক'লে গৈছ মই ভিতৰত সোমাই দিওঁ তই কথা পাতি দাঁত চেলাব নালাগে বৰ ফটুৱা মানুহ আপুনি ধেমালি কৰি ভাল লাগে তাক এতিয়া আপুনি ধেমালি কৰি থাকিব নে শিলচৰলৈও যাব এইজনে দেখোন শিলচৰলৈ যোৱা নামেই নলয় আকৌ কাপোৰ সলাই আকৌ বাহিৰলৈ গ'ল কি হৈছে যাবলৈ ওলাইছো ক'লৈ শিলচৰলৈ শিলচৰলৈ কিয় কেকেচাৰ লগত আজি যামগে চাগে আজি যামগে মানে কালি খাটনিয়াৰ নগ'ল নেকি যাবলৈকে মন নকৰিছে গোটেই ৰাতি যে বান্দাত বহি আছো কেকেচাৰ ঘৰলৈকে ঘূৰি নাহিছে মই বোলো কি আছো আজি ধুনীয়াকে ওলাই কৈ ৰেডি হৈ আহিছো আজি যাম দে আৰু ঘূৰি নাহিম চাগে আশীৰ্বাদ কৰিছো চাহ ভালকে থাকিব মাজে মাজে বেলেগৰ দোকানৰ পৰা আনি চাহ একাপ খাব বহুত বেয়া লাগিছে বহুত বেয়া লাগিছে ৰ'জ খাটনিয়াৰ জইন কৰিবলৈ নাযায় মানে আৰে নগ'লে কেনেকে হ'ব পাকলি ইমান গৰম পৰিছে ঘামুচি ওলাই গ'লগে ফাট পেলা বাইদেউ এনেকে হাত ভৰি মেলি বহি আছে যে নিজৰ বুলি ঘামুচি ওলাইছে দেখিছনে নাই গোটেই গৰমত থাকিব পৰা নাই চিটনিত লেতেৰি গা পা ভালকে ধুলেহে লেতেৰা তই লেতেৰাটো 14 গোষ্ঠী লেতেৰা কি 14 গোষ্ঠীক নধৰিবা কিন্তু মোৰ প্ৰমাণটো চাই লম মই যদি লেতেৰা তেনেহ'লে মোৰ এটা ঘামুচি তুমি দেখুৱাই দিয়া কি দেখুৱাবি চোৱা ঘামুচি চোৱা নিজৰ একো নাই প্ৰমাণটো তুমি মোক দি দিয়া এটা মোৰ যদি 14 পুৰুষৰ তুমি ধৰিব পৰা ঘামুচি এটা দেখুৱাই দিয়া পাপাক দেখুৱাগে যা বা ভাষা চা হ'ব এই গৰমত জোতা খাকী পোচাকযোৰ পিন্ধি থকা সকলেহে গম পায় মই আকৌ বেয়া পোৱা নাই লাইটকেই লওঁ হ'ব এৰি দিছোন ধৰিবলৈ দেচোন কমল আকৌ বা কেতিয়া ধৰিবলৈ পাইছো এই গেলা গৰমত ভিজি যাম আজি যে ধৰিছো আৰু মই ধৰিবলৈ নাপাম চাগে যাবি ক'ত কিয় কেকেচাৰ লগত শিলচৰ যাম কালিচোন মাত দি পেলাই গৈছে তুমি যোৱাই নাই আজি যে যাম সেইটো ফিজ চাওঁ যা ফিজ যা ভনীয়ক থবি কম ই ভালকে থাকিবি কমল যা আহিছো শিলচৰ বলা সিফালে পাগলটো ছাৰ ক'লৈ যায় হে থানালৈ শিলচৰলৈ আপুনি খোজকাঢ়ি যাব নহয় আমাৰ থানাৰ কথা কৈছোঁ ময়ো আপোনাৰ শিলচৰৰ থানাৰ কথাই কৈ আছোঁ মই আকৌ আমাৰ থানা মানে বেহাৰবাৰী থানাখনহে মই আকৌ বুজিব কালি আপোনাৰ ওচৰলৈও গৈছিলোঁ লগ নাপালোঁ মোক কিবা এটা কৰকচোন মই নাযাওঁ ছাৰ মুখেৰে নেমাতিলে কিয় ময়ো আকৌ বাঘে ধৰা দি ধৰিম মাৰে নাযাওঁ ময়ো নাযাওঁ
মই কাম কৰোঁগে গৈছো আৰু কেঁচা হ'ব দে হ'ব নাহিম চাগে আৰু কেঁচা হ'ব দে মোৰ কাম আছে ওলালো আৰু ক'ৰ পৰা ওলালি হা নহয় তই ক'ৰ পৰা ওলালি ক'ৰপৰাতো নোলাইছো আকৌ বোলে ওলাইছ মই ওলাইছো সেইটোৱে মই কৈছো ক'ৰ পৰা ওলালি মই অ ক'ৰপৰাতো নোলাইছো এই মাত্ৰ তই ওলাইছো বুলি কোৱা নাই অ মই ওলালো আৰু কেঁচা তাকেই মই সুধিছো যে তই ক'ৰ পৰা ওলালি মই ক'ৰপৰা ওলাইছো সেইটো তইহে জানিবি তই ক'ৰ পৰা ওলাইছ অ মই ওলাইছো সেইটোৱে মই সুধি আছো যে তই ক'ৰ পৰা ওলাইছ মই অ মই ক'ৰপৰা ওলাইছো আৰু কেঁচা এই ৰাম তই এই মাত্ৰ মোক কোৱা নাই যে তই ওলাইছ অ ওলাইছো সেইটোৱে সুধি আছো যে তই ক'ৰ পৰা ওলাইছ এতিয়া চাব হা মই মোহন আছো মই ওলালো সেইটোৱে মই কৈ আছো যে তই মোহন তই ওলাইছ ওলাইছো তই ক'ৰ পৰা ওলাইছ মই ক'ৰ পৰা ওলাইছো সেইটো তইহে জানিবি তই ক'ৰ পৰা ওলাইছ কেঁচা মই ক'ৰ পৰা ওলাইছো মই সেইটোকে সুধিছো যে তই ক'ৰ পৰা ওলালি মই কিন্তু ওলাইছো তই ওলাইছতো ময়ো জানো খালি ওলাইছো নোলাইছো নোলাইছো ওলাইছো এনেকে মানুহৰ মাথা কম কৰিবলৈ ওলাইছো পালি মোক কামোৰ ওলাইছ পানী খাইছো এই শেষৰ ফালে অকমান ৰাখিবচোন খাবি নেকি মই ঢালিম কিয় মাথাটো বেয়া কৰি পেলাইছে কোনে কেঁচা কিয় মই কৈছে ওলালো মোক কৈছে ক'ৰ পৰা ওলাইছো মই কৈছে যাবলৈ ওলাইছো মোক কৈছে ক'ৰ পৰা ওলাইছো একে মাথাটো বেয়া হৈ গৈছে আচ্ছা তই ক'ত ওলালি আপুনিও বহুত প্ৰশ্ন কৰিছে দিয়ক পানী এখন দিয়ক দিয়ক দে ল পাগল হৈ পেলাইছে কেকেদা কোনফালে যায় থানালৈ যাম থানা ক'ৰ থানা এই আমাৰ থানাখন আপোনাৰ আকৌ তাত কি কাম আছে মানে আপোনাক বোলে আকৌ শিলচৰলৈ খেদিলে হয়নে নহয় কেকেদা শুনক বেহৰবাৰী পুলিচ মুৰ্দাবাদ এইটো এইখিনি পালে কি ক'লে আপুনি কি ক'লে আপোনাক বোলে তালৈ খেদিলে ট্ৰেন্সফাৰ দিয়াটো খেদা বুলি কয় নেকি পুলিচৰ জীৱনত এইবিলাক থাকেই আৰু শুনক আপোনাৰ শেষটো কিমান বেয়াকে শেষ হ'ব চাবচোন আপোনাৰ মুখখন কি মানে মই ক'লো কি ক'লে মই কৈছো এটা কথা আপুনি চাব কিন্তু হা মোৰ মুখখন এইটো কি আকৌ চাম তোমালে বহুত মনত পৰি থাকিব দোষী কিয় যামগে যে মই শিলচৰ অ নিব জানো কেঁচাই পালেগি চাগে এতিয়ালৈকে শিলচৰ আৰু মই তুমি চেণ্টি ফালি আছা পাগলটো এইটো ইয়াত আপোনাক কোনে ৰাখিছে চাক মোক কোনে ৰাখিব লাগে মই নিজে থাকিম অৰি কাক ভাষণ দি আছে হে নাই মাই ডগ আপুনি আছে মই আকৌ মোক এৰি থৈ গুচি গৈছে বুলিহে ভাবিছো চা বোলে শিলচৰলে এতিয়া যাব নালাগিছে মই একে মাবুলকৈ আজৰি হৈ আহিছো কিয় আপুনিয়ে মই যে শিলচৰ গুচি যাম মই একে থানা মানুহ মাবুলকৈ আজৰি হৈ আহিছো চা বা তই মাত বোল লগাই আজৰি হৈ আহিছ হয় চা তোৰ কাৰণে মোৰ আজি এইটো অৱস্থা হ'ল মাওক সেইকাৰণে মই আপোনাৰ লগে লগে আছো আপোনাৰ লগত মই শিলচৰলৈকে যাম চা বোলো ৰেল গাড়ী উঠি দিওঁ আহক আহক ছাৰ মোৰ বস্তুটো ঠিকেই পাইছেনে থেংক ইউ আজিকালি অলপ চিনচিয়াৰ হৈছে তই থেংক ইউ ছাৰ মই নে ল'ৰাটো সৰুৰ পৰাই চিনচিয়াৰ মাজে মাজে অলপ খেলি মেলি হৈ যায় নিজৰ বুলি এই খেলি মেলিবোৰ নকৰিবি হ'ব ছাৰ ফাইলটো লওক
দিয়া ছাৰ আপুনি এনে কথা এটা ক'বচোন দেই এনে ভালকে গা পা ধুলে বাৰু ঘামুচি হয়নে নহয় শুনিলাতো ছাৰ মই ক'লে আকৌ ফাটমেলা বাইদেউ বিশ্বাসে নকৰে হয় নেকি এতিয়া বিশ্বাস হ'ল কিনে একেটা কথাতে লাগি থাক তাৰমানে তোমাৰ এতিয়ালৈকে বিশ্বাস হোৱাই নাই প্ৰুফ দিব লাগে 1 মিনিট ৰ'বা ছাৰ আপুনি এনে ফটককে চাৰ্টৰ বুটাম দুটা খুলি দেখুৱাই দিয়কচোন ক'ৰবাত কেনেকে ঘামুচি এটা পায়নে ছাৰৰ চোৱা কাণতলীয়া চৰ চিনি পাও এটাহে দিম 10 খলকি ঘৰ পাবিগৈ ননচেন্স আতাৰ এতিয়া বিশ্বাসটো হ'ল তাৰমানে আপুনি শিলচৰ নগৈছে ইয়াত আপোনাক কোনে ৰাখিছে অ' চাহ মোক কোনে ৰাখিব লাগে মই নিজে থাকিম অৰি কাক ভাষণ দি আছে হে নাই ইয়াত কিয় বহিছে মোৰ টেবুলত মই নবহি ক'ত বহিম অৰি নজনা মানুহৰ নিচিনা কথা কৈ নাথাকিবহে আপোনাৰ ট্ৰেন্সফাৰ হৈছে ৰিলিজ লেটাৰ দিয়ক আৰু যাওক মই নাযাওঁ ছাৰ ৰাখি থওক অ' চাহ বজাৰৰ মাছ পাইছে ৰাখি থবলৈ বা বজাৰ মাছ এটাকে ৰাখিব পাৰিছে কিন্তু আমাক কেকেচা ৰাখিব নোৱাৰিছে বজাৰ মাছটো সমানো আমাৰ কেকেচা ভেলগুটি নাছে চাহ ভাওনা কৰি থাকিব নালাগে যাওক মই গুচি গ'লে থানাখনৰ কি অৱস্থা হ'ব একো নহয় মই আছোতো আপুনি নথকা অৱস্থাত এতিয়া আপুনি চাবচোন কেছ এটা আহিছিল চাইছা কেছ এটা আহিছিল ৰাকেশ বিউটিহঁতে ছল্ভে কৰিব পৰা নাই পিছত মই আহি ছল্ভ কৰি দিওঁতেহে হৈছে অ' বাকলি ইমান মিছা কথা কিয় হয় অ' মই আৰু ৰাকেশে দেখোন কেছটো ছল্ভ কৰিলো সেইটোৱে কৈছোঁ টেকনিকবিলাক আমাৰ পৰাইতো শিকিছ দেচোন বাৰু হ'ব দিয়ক এতিয়া আপুনি যাওক মই শিলচৰৰ অচিক আগতে ফোন কৰি থৈছো কালি আপুনি মৰ্ণিং জইন কৰিব লাগিব অ' চাহ গম পাইছো আৰু এইখন থানাত আপোনাৰ একো ভেলগুটি নাছে বলক চাহ এৰা দে আহিছোঁ দিয়ক বেয়া চেয়া নাপাবি দে কেতিয়াবা যদি কিবা কৈছোঁ ধৰি নাথাকিবি যেনেকৈ মই তহঁতক চলালোঁ তেনেকৈ তহঁতেও থানাৰ কামবিলাক চলাবি কেতিয়াবা ফোনাবি সময় পালে ময়ো ফোনাম আহোঁ য়েছ থেংক ইউ ছ' মাছ আৰে অৰি আতনিয়াৰ আকৌ বহি দিলে যে আপুনি আপুনি কিবা নেলাগে যাব বুলি কোৱা শুনিলোঁ নাই কোৱাহে ভুনভুনাই ক'লে নেকি এই ঘপককে থানাৰ পৰা উলিয়াই দিছে যে কাণে যি টি শুনিছে অ' চাহ অ' চাহ বলক বলক একো কাম নাই ইয়াত আপোনাৰ বলক চাহ বলক চাহ ছাৰ মই শিলচৰলৈ নাযাওঁ কিয় ৰিক্স আছে ছাৰ মই থাকোঁতে কিহৰ ৰিক্স আছে মই লৈ যাম আহক তই জান কি হৈছে চাহ কি হ'লে কি চাই আছা কি হ'লে ইহাৰ ছাৰ মই শিলচৰলৈ নাযাওঁ কিয় ৰিক্স আছে ছাৰ মই থাকোঁতে কিহৰ ৰিক্স আছে মই লৈ যাম আহক তই জান এই খাটনিয়াৰ এনেই টাইম লছ কৰি নাথাকিব যাওক মই হাতযোৰ কৰিছোঁ মই শিলচৰলৈ নাযাওঁ আৰে ছাৰ কি ৰিক্স আছে আপোনাৰ মোৰ নহয় মোৰ মানুহজনী মণিৰ বৰ কি ৰিক্স মোৰ ট্ৰেইন গৈ লামডিঙে নেপাব বস্তুৱে মণিক হৰণ কৰি নিব ঐ কি ফাল্টু কথা কয় দুষ্টুমত মই আকৌ ফাল্টু কথা কোৱা নাই অ' এইবোৰ ফাল্টু নহয়নো কি গান শিকিব বিচাৰোঁতে কি ফাল্টু কথা হে প্ৰভু দাদা মোৰটো গৰম নকৰিবিচোন আৰে মইনো মোৰ গৰম কৰাটো এইটো কি ইছ্যু আছে বাৰু এই ৰচোন জোঁৱাইটো ইমান দূৰলৈ যাবলৈ ওলাইছে তোৰ অকণো বেয়া লগা নাই নে ভগৱান জোঁৱাই ক'তো নাযায় অ' নাযায় অ' তো দলিল পেপাৰত লিখি থৈ দে যে মুকুতা ডেকাৰ ভৱিষ্যতবাণী নেযায় 1 মিনিট ছাৰ
এতিয়াই চব ফাইচালা হৈ যাব তই সঁচা কথা ক অথনি মোৰ ঘৰৰ সন্মুখত তই মণিৰ লগত কথা পাতিছিলি নে নাই পাতিছো তাতে কি হ'ল চাওক খুদ গিৰিয়েকটো থাকোঁতে তাৰ এইটো দম মই লামডিং নাপাওঁগৈ খাটনিয়াৰ বৰ বেছি হৈছেগৈ দেই নহয় ছাৰ মইহে জানো ইয়াৰ পৰা মণিৰ কিমান ৰিক্স কি ৰিক্স আছে ননচেন্স কথা ক'বা হা তইতো সদায় মোৰ ঘৰৰ আগে দিয়ে আহ আজি তই মণিক কিয় লগ ধৰিলি কি ভাবিছ মই শিলচৰ গলো ছাৰ বৰ মাথা গৰম হৈ গৈছে দেই বড়ো মানুহ হয় কেতিয়াবা কাটি পেলাম কিন্তু মই যি কৰ মই এইবোৰ নাজানো মুঠতে ৰাইজৰ বিপুল দাবী মই থানা এৰি নাযাওঁ যাব লাগিবই ইউ মাষ্ট এবাৰ বুজি পাওকচোন একো বুজিবলগীয়া নাই এইটো অৰ্ডাৰ খুদ মেডামে উলিয়াইছে ইয়াত মোৰ একো হাত নাই আপুনি যাবই লাগিব চাকৰি গ'লেও মই ইয়াৰ পৰা নাযাওঁ লাগিলে মই ইয়াতে কিবা এটা ব্যৱসায় কৰিম আৰে কিন্তু থানা এৰি মই যাব নোৱাৰো ল'ৰা ব'ল শিলচৰলৈ জহন্নামলৈ কালিলৈৰ পৰা নতুন ব্যৱসায় এটা আৰম্ভ কৰিম ইন ফ্ৰণ্ট অফ দ্য বেহাৰবাৰী আউটপোষ্ট ছাৰ কি বিজনেছ কৰে ইহঁতে এই ফটোৱা চবৰ কথা শুনিছে ঐ চা এইটো বোমহে আছিল ন চা কোনটো ভিতৰত যে ফুটাই থৈ আহিছে মই দেখোন শব্দ নুশুনিলো কিবা বিজনেছ কৰিম বুলি যে কৈছে আপোনাৰ হাতৰ বোলে বিজনেছ কৰিবলৈ পইচা আছে মোৰ মাল আছেনে নাই সিহে জানে এই শিলচৰ যাবনে নাযায় সেইটো কৈ চা নাযাওঁ এই ইয়াত বিজনেছ আপুনি কি কৰিব চা কালিলৈ দেখিবি নহয় কে ছাৰৰ নতুন ৰূপ হয় চাকৰি এৰিম নহ'লে শিলচৰত জইন কৰিম কিন্তু বমটো যে ফুটাম সেইটো খাটাং